हेलो एवरीवन की खबर आपलोक आशा करो आपलोक खबर ভাল এতিয়া গৈ আছো আমি বিদুৰভাই চাবৰ কাৰণে কিন্তু সময় আমাৰ হৈছে বৰ্তমান 4টা বাজিব এতিয়া কিন্তু সন্মুখত চাওক এটো অৱস্থা বৰষুণ যিমান পাৰো সোনকালে গৈ পাব লাগে কৰৰা যিমান পাৰো সোনকালে কৰৰা গৈ পাব লাগে কিয়নো কৰৰা বিময়তে ৰৈ আছে मैं खा चला चला और बढ़ता गया तुम्हारी राह में साथ सांस लेता गया এটা আচৰিত ধৰণৰ কথা বিময়তে কথা কম সময়তে ঘৰৰ পৰা তালৈকে কিমান স্পীডত আহিছে এই মাত্ৰ আমি এইখিনি পাইছিলোঁ আৰু এইখিনি পোৱাৰ লগে লগে কি হয় জানে এই আগফালে বেছিকৈ বৰষুণ দি আছে এইফালে কম এতিয়া আমি কি কৰোঁ এতিয়া আমি গৈ আছোঁ বগল চহৰ মানে বগল চহৰ মাজেৰে चलना रुला न कर आफरा लबरेज करना आप जा दिल मेरा आइडिया दिया तुम्हारा दिल मेरा तुम्हारा दिल मेरा যে এই বৰষুণখিনি আমি এইটো চাইডে আহিছোঁ হা প্ৰথমটো আমি কেঞ্চেল কৰিছোঁ বোলে এনেকৈ যাওঁ বোলা এই আপোনাৰ বোলে মোৰ মাথাত আছে ন মোৰ মাথাটো মেইন যে এলাৰ্জি শৰ্মাই কি কয় মোৰ বাৰু ক'লা মোৰ প্ৰব্লেম নাই ক'লাটো ক'লাই মোৰ বুদ্ধি তোমাৰ হালধি ক'লা হালধীয়া লগত কথা নাই মোৰ এলাৰ্জি তোমাৰ মাথাটো সুস্থ আছে বোলা বোলা কমিছে একো কমা নাই বহুত জোৰে দি আছে নাই দিয়া অসমীয়া চিনেমা চাবৰ কাৰণে ইমান কষ্ট কৰিবই লাগিব মোবাইলত চিনেমাখন ল'ব আমি গোটেইকেইটাতে বহি दे अंजाम दे कुछ नाम दे इस गीत को पहचान खा चला चला और बढ़ता गया तुम्हारी राह में साथ सांस लेता गया এইফালে ৰ'দো দিছে বিদুৰভাই চাব আগে এয়া আমাৰ সময় লাগিছে কিন্তু আমি সিদ্ধান্ত ল'লোঁ যিহেতু অসমীয়া চিনেমা আমি অসমীয়া চিনেমা চাব লাগিব আৰু এইখিনি কষ্ট আমি কৰিবই লাগিব অসমীয়া চিনেমাৰ কাৰণে সুবিধা আপোনাৰ কাৰণে এইটোৰ অৱস্থা চাওক গোটেই কলা কাপোৰখনে ইমান গম পোৱা নাই বাট গোটেই তিতি অৱস্থা নাই বিদুৰভাই অসমীয়া চিনেমা জিন্দাবাদ বিদুৰভাই জিন্দাবাদ বিদুৰভাই চাব আহিব এনেকে কষ্ট কৰি হ'লে ৰাইজ আমি ভাবিছিলোঁ যে অকণমান আগুৱাই গ'লে চাগে বৰষুণ কমিব বাট বৰষুণটো নকমিলে ইমানে তিতি গ'ল আকৌ ৰখিব লগা হৈ আৰু যিমানে আগুৱাই আহিছোঁ সিমানে কষ্ট বেছি হৈ গৈ আছে আমাৰ ইয়াত ফাইনেলি আকৌ ৰখিলোঁ চাওঁ আমি পাওঁনে নাই কিন্তু আমাৰ শ্ব' আছে 5:15 বিদুৰভাই চাব আহি এনেকুৱা অৱস্থা হ'ব বুলি ভবা নাছিলোঁ ভাবিছোঁ চাম বিদুৰভাই কিন্তু বৰষুণে দেখাই আছে এই এচিবিটা আপোনাৰ কাৰণে ইমান কষ্ট কৰি আছোঁ আমি অসমীয়া চিনেমা खा चला चला और बढ़ता गया तुम्हारी राह में साथ सांस लेता गया रोड আমি আছো বৰ্তমান এইখিনি পুটিমাৰী নদী আৰু মধুগুচিৰ এখন হৈছে দলং আমি এইখিনি পালোঁ এতিয়া আমাৰ হাতত আছে 20 মিনিট সময় বিদুৰভাই আমি চাব লাগিব বিদুৰভাই এচিবিদাৰ আমি ৰঘুপতি চালোঁ একদম হিট আছিলে আৰু এইখনত ট্ৰেইলাৰটো চাই কিনে আমাৰ এনেকুৱা অনুভৱ মানে এই কাহিনীটো এনে জেনেৰেলি ট্ৰেইলাৰটো যেতিয়া আমি চাওঁ কাহিনী এটা মাইণ্ডত মানে বনি যায় ইয়াত আমাৰ কোনো ধৰণৰ কাহিনী বনা নাই গতিকে যাম আৰু চাম কেনেকুৱা হয় চলো ক'ত গ'লি আমি ভাবি আছোঁ যে সেইফালে আগেদি ৰাস্তা আছে নেকি আমি গৈ আছোঁ গৈ কিমান টয়লেট মানে আমি চোৱা নাই ক'ত গৈছে কি গৈছে ভাবিছোঁ বিন্দাছ গৈ আছে তাতে সোমাব টয়লেট গৈছে ফাইনেলি আমি চাকচেছ এতিয়া আমি পালোঁ সময় হৈছে 5:11 4 মিনিট আগতে
গতিকে এতিয়া যাওঁ আৰু চাওঁ এতিয়া বিৰতিৰ সময় কি ক'বা কেনেকুৱা লাগিল বাপৰে বাপ কি চিনেমা দেখি আছো আনবিলিভেবল অসমীয়া চিনেমা মানে কনচেপ্ট মই পিছত ভালকৈ ক'ম মানে কনচেপ্টটো গাঁৱৰ ফটোগ্ৰাফী বাট চিনেমা আউটষ্টেণ্ডিং শৰ্মা কি ক'বা খুবেই ভাল চিনেমা এখন চালোঁ বিদুৰভাই আৰু কনচেপ্ট নাই বাৰু বিৰতি কনচেপ্ট ভাল কেমেৰা কাম ভাল হৈছে বাকী ডাইৰেকশ্যনটো কি ক'ম বৰ্তমানলৈকে ইণ্টাৰভেললৈকে চালোঁ ইণ্টাৰভেললৈকে গোটেইখিনি বস্তু বঢ়িয়া হৈছে ভাল লাগিছে চাই আৰু বাকী ইণ্টাৰভেলৰ পিছত চাই বাকীখিনি কৈ আছোঁ কেনেকুৱা হ'ব বাকী ডাইৰেকশ্যন লেভেল ধুনীয়া হাই আহি পেট দেখাই দিলে তাৰ মাজতে টুইষ্টবিলাক যেনেকুৱা ভাল লাগিছে মোৰ ৰাইচ শব্দটো কিয় আহে মই নিজে গম নাপাওঁ ৰাইচটো আমি বাহিৰত ওলাই আহিছিলোঁ খাব লাগিছিল বহুত দাম এই সামান্য বস্তুটো কিমান দাম ৰাইচ বিদুৰভাই শেষ হ'ল আৰু আমি চোৱা শেষ কৰিলোঁ লগৰ কেইজন গৈছিল বাথৰুমত মই ইয়াত ৰখি আছিলোঁ সিহঁতক যিহেতু চিনেমাখন এছইভিডাৰ গতিকে অভিয়াছলি এজ এক্সপেক্টেড আমি যিটো এক্সপেক্ট কৰি আছিলোঁ সেইটোৱে হ'ল যিটো এক্সপেক্টেড কৰি আছিলোঁ সেইটো আনএক্সপেক্টেডলি সেইটোৱে হ'ল মানে যিটো টেলেণ্ট আছে মানুহজনৰ তাত আনবিলিভেবল বৰ্তমান সময়ত আমাৰ অসমীয়া চিনেমা জগতৰ যিটো অৱস্থা হৈ আছে যদিহে এনেকুৱা ধৰণৰ চিনেমা আহি থাকে প্ৰত্যেক মাহতে তেতিয়াহ'লে নিশ্চয় অসমীয়া চিনেমাৰ ভালেই নাহিব অতি সোনকালে যিহেতু আমি চাৰিজনে চাব আহিছোঁ বিদুৰভাই গতিকে মোৰ একেলগে চাব অহা মোৰ ভাইটি দীপেন আছে লগত দীপেনক মই সুধিম তেওঁক কেনেকুৱা পালে দীপেন কোৱা কেনেকুৱা লাগিল চাই বিদুৰভাই খুব সুন্দৰ এখন চিনেমা অসমীয়া চিনেমা ক'ব গ'লে মানে কি প্ৰতিটো মানে কাহিনীটোত যদিও একো নাই যথেষ্টখিনি বহুত কিবা কিবি আছে চাবলগীয়া বহুত কিবা কিবি আছে আৰু প্ৰতিটো ক্ষেত্ৰৰ কাম অভিনয়ৰ ফালৰ পৰা বা হওক গোটেই ডিপাৰ্টমেণ্টৰ কামবিলাক একদম মানে নিখুঁতভাৱে কৰি গৈছে তো চাই ভাল লাগিল আৰু যিখিনি মানে কৰণীয় কাম আছে চিনেমাখনৰ মানে মই ভাবোঁ সেই গোটেই মানে কি গোটেইখিনি কৰি পেলাইছে আৰু সেইকাৰণে চাই গোটেই চিনেমাখনত এটা মানে বেলেগ ধৰণৰ এটা টুইষ্ট এটা পাই গৈছোঁ বা চাই এটা মানে বেলেগ এটা ধৰণৰ আমেজ এটা লাগিছে তো মই ভাবোঁ আগলৈ আৰু এনেকুৱা ধৰণৰ আমাৰ অসমীয়া চিনেমাবিলাক ওলাই আহিব তো বিদুৰভাই টিম প্ৰতিজন সদস্যলৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগলৈ আৰু এনেকুৱা ধৰণৰ ভাল ভাল চিনেমাবিলাক দি যাওক বৰ্তমান মোৰ লগত আছে মৃন্ময় দাদা আৰু সৌৰভ মই প্ৰথমতে মৃন্ময় দাদাক সোধোঁ কেনেকুৱা পালে অসমীয়া চিনেমা এছইভিডাৰ চিনেমা বিদুৰভাই কেনেকুৱা পালে কেনেকুৱা পালা কেনেকুৱা পালো মানে এইটো মানে ভাষাৰে বুজাব নোৱাৰি প্ৰথম কথা ভাষাৰে বুজাব নোৱাৰি এখন মানে অসমীয়া চিনেমা ইমান বহুত বেছি উন্নত আমি চাগে চাইছিলোঁ এইখন চাইছিলোঁ মই লাষ্ট চাইছিলোঁ ৰঘুপতি ইমান বেছি উন্নত আৰু এইখন চিনেমাই একেইজন ডাইৰেক্টৰ এছইভিডা তেখেতে যিটো হিচাপত বনাইছে গাঁৱলীয়া পটভূমিত গাঁৱৰ পটভূমিত মানে এক ছেকেণ্ড আপোনালোকে সময় নাপাব যে এইখন কিবা মানে গাঁৱৰ ঘুকুত খেৰিত বনাই আছে কিবা কৰি আছে আৰু প্ৰত্যেকটো মুহূৰ্তত ছাছপেন্স প্ৰত্যেকটো মুহূৰ্তত কি হ'ব কি নহ'ব এনেকুৱা এটা লাগি আছে আৰু গোটেই কামটো কেমেৰাই হওক বা আপোনাৰ ডাইৰেকশ্যন লেভেলটোৱে হওক গোটেই লেভেলটো এটা আউটষ্টেণ্ডিং মোৰ হিচাপত অসমীয়া চিনেমাত মানে যিটো এটা লেজিনেছ টাইপৰ এটা জন্ম লৈ গৈছিলে লাহে লাহে সেই বস্তুটো কোনোবাখিনিত নোহোৱা হৈ গৈছে একেবাৰে সেই বস্তুটো নাই মানে তৎক্ষণাত ধাপ ধুপ মানে চিন মানে চকুৰ পলকতে মানে চিন চেঞ্জ মানে তৎক্ষণাত শ্বট চেঞ্জ এনেকুৱা টাইপ হৈ আছে তো একদম আউটষ্টেণ্ডিং মোৰ স্পেচিয়েলি প্ৰথম হ'ল আমাৰ হিমাংশু প্ৰসাদ ছাৰৰ এইখন যিখন আছিল ব্লু ফিল্ম সেইখন এখন আউটষ্টেণ্ডিং আছিলে নেক্সট ৰঘুপতিখন মনত থকাকৈ আৰু আউটষ্টেণ্ডিং একদম আৰু তাৰপিছত এইখন এড কৰিব পৰাকৈ হ'ল নতুন ছবি বুলি ক'লে আৰু অসমীয়া চিনেমা এতিয়া সৌৰভ তুমি কি ক'বা কেনেকুৱা লাগে বিদুৰভাই বুলি ক'লে এটা জনপ্ৰিয় নাম এতিয়া কথা হ'ল কি সুব্ৰত কাকতি একদম ভাল এজন ডাইৰেক্টৰ আৰু কেমেৰামেন বিদুল্লা আছে বিদুল্লা ভাল কাম কৰিছে বাকী মিউজিক প্ৰণদাই কৰিছে খুব ভাল কৰিছে কাম আৰু গোটেই চিনেমাখন চাই থাকি মানে এনেকুৱা লগা নাই যেন মানে সেই আমি আগৰ দিনৰ কিবা এটা চাই আছোঁ নেকি নাই লগা আৰু খুব সোনকালে মানে চিনবিলাক গৈ আছে স্পীড হৈছে চিনবিলাক স্পীড হৈছে বাকী ধুনীয়া অভাৰঅল মইতো 100% দিম গোটেই চিনেমাখনত ভাল লাগিছে খুব ভাল লাগিছে দাদা যিখিনি আমাৰ চিনেমা প্ৰেমী ৰাইজ আছে সেইখিনি তুমি কি ক'বা অবভিয়াছলি মানে এটা ট্ৰেণ্ড বনি গৈছিল ন আমাৰ অসমীয়া চিনেমা নচোৱাটো ট্ৰেণ্ড এটা বনি গৈছিল
অসমীয়া চিনেমা বেয়া কিবা কিবি এনেকুৱা এটা ট্ৰেণ্ড বনি গৈছিল অসমীয়া চিনেমা লেজি কিবা কিবি মানে এনেকুৱা হৈ গৈছিল আৰু এটা কথা অসমীয়া চিনেমা চাব গ'লে মানে লাজ পায় মানুহে মানে এছাম আমাৰ চিনেমা প্ৰেমী মানুহৰ মাজতো মানে সেইটো গঢ় লৈ উঠিছিল সকলোকে এটা বস্তুৱে মানে আহ্বান জনাওঁ আহক আপোনালোকে এইখন চিনেমা চাবলৈ আহক হললৈকে মানে চিনেমা ছবি গৃহলৈকে আহক আহি কিনে উপভোগ কৰক আৰু তাৰপিছত বিশেষ আৰু নকওঁ আপোনালোকে আমাৰ কথাখিনি শুনিলে আপোনালোকে আহি কিনে ক'ব কেনেকুৱা এটা লেভেলৰ হৈছে আমাৰ ফালৰ পৰা আমি ৰাইজক এইখিনি অনুৰোধ কৰিছোঁ এতিয়া মোৰ কেইটামান ক'বলগীয়া কথা আছে প্ৰথম কথা আপোনালোকে আমি যিখিনি ষ্ট্ৰাগল কৰিছোঁ অহাৰ পৰা সেইটো আপোনালোকে দেখা পাইছে কিমান ষ্ট্ৰাগল কৰিবলগীয়া হৈছে যিহেতু অসমীয়া চিনেমা আমি অসমীয়া চিনেমা চাবই লাগিব আহিলোঁ সোমালোঁ এক্সাইটেড আছিলোঁ এতিয়া ষ্টৰীৰ বিষয়ে আমি ক'ব নোৱাৰোঁ অবভিয়াছলি নোৱাৰোঁ ষ্টৰীৰ বিষয়ে ক'লে মানুহৰ এক্সাইটমেণ্ট লেভেলটো কমি যায় বহুতখিনিলৈকে কেৱল এইটো বস্তুৱে হেৰি কৰিব পাৰিম যে আপোনালোকে আহক বহু সময়ত আমাৰ অসমীয়া দৰ্শকখিনিৰো ভুল নাই এইটোৱে যে অসমীয়া চিনেমা ভাল নহয় কাৰণ এক্সপিৰিয়েঞ্চ পাইছে মানুহখিনিয়ে এক্সপিৰিয়েঞ্চ পাইছে হয় না মানুহখিনিয়ে যিহেতু এক্সপিৰিয়েঞ্চ পাইছে গতিকে সেই বস্তুটো আকৌ হ'ব নেকি বুলি মানুহৰ এটা খোজা থাকি যায় গতিকে মই যিখিনি চিনেমা প্ৰেমী ৰাইজ আছে তেওঁলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে আহক চিনেমা চাওক এনেকুৱা আপোনালোক যেতিয়া আহে এনেকুৱা ধৰণৰ চিনেমাক যেতিয়া আপোনালোকে ছাপোৰ্ট কৰে তেতিয়াহ'লে আৰু এনেকুৱা ধৰণৰ চিনেমাৰ জন্ম হ'ব আৰু এনেকুৱা ধৰণৰ AXOMIYAৰ জন্ম হ'ব বহুত মানুহ এনেকুৱা আগুৱাই আহিব গতিকে যিহেতু ফাইনেন্সিয়েলি আমাৰ অসমখনত বহুত ডাউন হৈ আছে গতিকে আপোনালোকে ছাপোৰ্ট কৰিলেহে আহিব পাৰিব গতিকে এতিয়া 2 নম্বৰ দিন আমি 2 নম্বৰ দিনত আহিছোঁ আপোনালোকে আহক বহুত দিনলৈকে যাতে অসমীয়া চিনেমা বিদুৰভাই চলি থাকে গোটেই টিমক বেষ্ট উইচেছ জনাইছোঁ AXOMIYA এণ্ড টিম গোটেই চবকে বেষ্ট উইচেছ একদম পূৰা কালেকশ্যন পূৰা ওপৰত গুচি যাওক জয় অসমীয়া চিনেমা মুঠৰ ওপৰত অসমীয়া চিনেমা বিদুৰভাই চাই খুব বেছি ভাল পালোঁ ডাইৰেকশ্যনৰ পৰা কাহিনীৰ পৰা চব এভৰিথিং এডিটিং এক্টিং চবখিনিয়ে খুব সুন্দৰ হৈছে বহুত বেছি ভাল লাগিছে সেইটোৱে কথা আৰু মোৰ ৰাইজলৈ এটা ৰিকুৱেষ্ট আছে বিশেষকৈ আমাৰ লোৱাৰ আছামৰ মানুহখিনিলৈকে এটা ৰিকুৱেষ্ট আছে প্লিজ আপোনালোকে আগবাঢ়ি আহক আমাৰ দৈনন্দিন জীৱনো ইম্পৰ্টেণ্ট কিন্তু তাৰ মাজতে এণ্টাৰটেইনমেণ্টটো ইম্পৰ্টেণ্ট গতিকে প্লিজ আহক ছাপোৰ্ট কৰিব লাগিব অসমীয়া চিনেমা তেতিয়া এই জগতখন আগবাঢ়ি যাব পাৰিব অসমীয়া চিনেমা আকৌ প্ৰাণ পাই উঠিব গতিকে আপোনালোকে আহিব লাগিব জানো মানুহবিলাকে অভিয়াছলি ভাল পায় চিনেমা গতিকে যিখিনি এক্সপিৰিয়েঞ্চ আগতে পাইছে সেইখিনি নহয় বুলি কথা দিব পাৰোঁ আৰু এনেকুৱাকৈ যদি আৰু হিমাংশু প্ৰসাদ ছাৰৰ নিচিনা মানুহ AXOMIYAৰ দৰে মানুহ আহে গতিকে নিশ্চয় পাৰিব নেক্সট আৰু হিমাংশু ছাৰৰো ভাল ভাল চিনেমা আহি আছে আপোনালোকে চাব এতিয়া কথা হ'ল আপোনালোকে মই মোৰ এক্সপিৰিয়েঞ্চখিনি আপোনালোকক জনালোঁ কেনেকুৱা পালোঁ কেনেকুৱা নাপালোঁ গতিকে আপোনালোকে যদি এনেকুৱা কেতিয়াবা চিনেমা চাইছে কি হৈছে বা আপোনাৰ মতে বিদুৰভাইখন চাই কেনেকুৱা লাগিল কি হ'ল আপোনালোকে আপোনালোকৰ মন্তব্য শ্বেয়াৰ কৰক আৰু অসমীয়া চিনেমাৰ আৰু কি বিচাৰে অসমীয়া চিনেমাই লাইক কিবা এটা ইম্প্ৰুভ হয়তো আপোনাৰ মতে এই বস্তুটো ইম্প্ৰুভ কৰিব লাগে কিবা কৰিব লাগে সেই বস্তুটো কি হিচাপত আৰু হেৰি কৰিব পাৰে সেইটো আপোনাৰ মতামত আগবঢ়াওক অসমীয়া চিনেমাৰ প্ৰতি আৰু বিদুৰভাইৰ প্ৰতি গতিকে এইটোৱে আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিলে লগ পাম পুনৰ উন্নতি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ লাভ ইউ অল